ওয়ারেস আনি দিছো আমি ওয়ারেস দেই তো ইয়া নখাবি ঠান্ডাত নখাবি অলপ অলপ গরম হোক তারপর খাবি পাই দেব খাবি তা তুই খাবি আর ইটু এই তো পাই দং দে ইয়ার আর দিব করে পিছত পারি লগাব পারবো শুনতি পারি লগাব পারি বুঝিয়াগে তুই দিহি তো প্লাই দি এটা পারি দিবি ভাই হ্যাঁ পাবি তারপর তোর বিদে দে ঠান্ডা লাগিছে নেকি তা তোর বি নাই এনে বহি থাকিলে কুপি থাকিহি কপি থবি না কবি থাকে তো আমাৰ এটা গ্ৰুপ এটা খুলিছিলোঁ সৰুকে চ' মানে এনেকুৱা আমাৰ আবু নিচিনা মানুহবোৰ মানে কিবা এটা দিন লৈ পেলাই আমি আহিছিলোঁ আৰু যিহেতু গোটেইকেইটা নাই যদিও আমি কেইজনমান আহিছোঁ ত' এইটো আমাৰ প্ৰথমবাৰ এনেকৈ মানুহ মানে দিবৰ কাৰণে আমি ওলাই আহিছোঁ লগতে এনেকৈ মানে বহুতকেইটা ঘৰত যাম বুলি ভাবিছোঁ ইয়ে ফাৰ্ষ্ট আপোনালোকে মানে ছাপোৰ্ট কৰি যাব যাতে আশীৰ্বাদ কৰিব আৰু যাতে আমি বহুত মানুহক মানে এনেকৈ দিব পাৰোঁ মানে সহায় কৰিব পাৰো ইয়ে প্ৰথমটো আমি ইমানখিনি নাজানো যদিও মানে কিবা এটা লৈ আহিছোঁ আৰু আমি খোৱা বস্তু অকণমান আনিছোঁ তাৰপিছত আৰু ব্লেংকেট এখন আনিছোঁ আৰু ঠাণ্ডা লাগে আবু কাৰণে অলপমান লৈ আহিছোঁ তেখেতে অসুস্থ হৈ আছে বৰ্তমান নহয় অসুস্থ হৈ আছে আৰু ভাল হওক দীৰ্ঘায়ু হওক আমি তাৰে কামনা কৰিছোঁ আজি আৰু আমি যেনিবা আৰু গৈ থাকিম আগলৈ মানে আৰু বহুত দূৰ ঘৰতো যাব লাগিব এনেকুৱাকৈ কিবা ক'ব আচ্ছা চাহক আমি যি পাৰিছোঁ আমাৰ যিখিনি সমৰ্থ আমি এটা গ্ৰুপ খুলিছোঁ মানে ফ্ৰেণ্ডছ গ্ৰুপ বুলি আপোনালোকে যদি ইয়াৰ আমাৰ ভিডিঅ' যোগেদি কোনোবা যদি সহায় কৰিম বুলি ভাবে তাতে ধৰ যোগাযোগ কৰিব পাৰিব আমি আপলোড দি দিম যদি ধৰ সহায় কৰিম বুলি ভাবে কোনোবাই যদি ধৰ থাকে ধুনীয়াকৈ সহায় কৰিব পাৰে আমাক যোগাযোগ কৰি ধৰ প্ৰদান কৰিব পাৰিব আমি যিখিনি পাৰোঁ আমাৰ ধৰেদি বিলাই থাকিম কণ্টেক্ট নাম্বাৰটো দি দিম তাতে আপোনালোকে যোগাযোগ কৰিব পাৰিব ঠিক আছে নমস্কাৰ